ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰচণ্ড শিলাবৃষ্টি প্ৰচণ্ড শিল বৰষুণে তছনছ কৰি পেলালে উমৰাংচু অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ মাজত অবৰ্ণনীয় পৰিস্থিতি প্ৰচণ্ড শিলাবৃষ্টিত শনিবাৰে ব্যাহত হৈ পৰে ডিমা হাছাওবাসীৰ দৈনন্দিন জীৱন শনিবাৰে উমৰাংচু অঞ্চলত সংঘটিত প্ৰবল শিলাবৃষ্টিৰ ফলত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় অৱশ্যে এই শিলাবৃষ্টিৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে উল্লেখ্য যে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টালৈ অসম তথা উত্তৰ পূবৰ অন্যান্য ৰাজ্যত ধুমুহা বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছিল এই সময়ছোৱাত শুকুৰবাৰে মৰাণ টিংখং লাহুৱা লেকাই নাহৰকটীয়া আদি অঞ্চলতো শিলাবৃষ্টিৰ ফলত কম বেছি পৰিমাণে ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় খবৰ অনুসৰি শিলাবৃষ্টিৰ ফলত টিংখাঙৰ 21খন গাঁৱৰ 202টা ঘৰ আৰু লেকাইৰ 2খন গাঁৱৰ 5টা ঘৰৰ ক্ষতিসাধন হয় শনিবাৰে উমৰাংচু অঞ্চলত সংঘটিত প্ৰবল শিলাবৃষ্টিৰ ফলত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় অৱশ্যে এই শিলাবৃষ্টিৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে উল্লেখ্য যে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টালৈ অসম তথা উত্তৰ পূবৰ অন্যান্য ৰাজ্যত ধুমুহা বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছিল এই সময়ছোৱাত শুকুৰবাৰে মৰাণ টিংখং লাহুৱা লেকাই নাহৰকটীয়া আদি অঞ্চলতো শিলাবৃষ্টিৰ ফলত কম বেছি পৰিমাণে ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় খবৰ অনুসৰি শিলাবৃষ্টিৰ ফলত টিংখাঙৰ 21খন গাঁৱৰ 202টা ঘৰ আৰু লেকাইৰ 2খন গাঁৱৰ 5টা ঘৰৰ ক্ষতিসাধন হয়